18 পৰা 25 বছৰৰ এই মূল্যবান সময়ছোৱা কৰবাত নহয় কৰবাত কক্ষৰ পৰা আৰু লক্ষ্যৰ পৰা আঁতৰি যায় তেওঁলোকে ভৱিষ্যতৰ দিনত অজস্ৰ কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। ফ্ৰেণ্ডশ্বিপ আৰু বন্ধুত্ব সদায় এটা পজিটিভ শব্দ, ই এটা ইতিবাচক শব্দ, কিন্তু যি বন্ধুত্ব আৰু সংগই আমাক নেতিবাচক দিশলৈ লৈ যায় তাৰ পৰা আমি আঁতৰি থাকিব লাগে। কাৰণ বন্ধুত্ব হ'ল এটা নান্দনিক শব্দ, বন্ধুত্ব হ'ল এটা ইতিবাচক শব্দ, কিন্তু বন্ধুত্বই যদি মোক শ্ৰেণীকোঠাৰ পৰা আঁতৰি ৰাখে, বন্ধুত্বই যদি মোক অধ্যয়নৰ পৰা আঁতৰাই ৰাখে, সেই বন্ধুত্ব কেতিয়াও নান্দনিক হ'ব নোৱাৰে। প্ৰতিগৰাকী বন্ধু আৰু বান্ধৱী চিনাক্ত কৰোঁতে আমি সাৱধান হ'ব লাগিব, কাৰণ পিতৃ মাতৃৰ পৰা লাভ কৰা স্বাধীনতা আমি কেতিয়াও তাৰ অপব্যৱহাৰ কৰিব নালাগিব। আমাৰ মনত সৃষ্টিশীলতা লুকাই থাকে, কোনোবাই ভাল গান গাব জানে, কোনোবাই ভাল খেলিব জানে। এই সৃষ্টিশীলতাকো অন্বেষণ কৰাৰ এইটোৱে হ'ল উপযুক্ত সময়। আজি আমি যিসকল ছাত্ৰ ছাত্ৰীক বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰিছোঁ, আমি যদি সকলোৱে একোজন সফল নাগৰিক হ'ব পাৰোঁ, আমাৰ ভৱিষ্যত অসমখন স্পষ্টভাৱে পৰিৱৰ্তন হ'ব। আমি কাৰোৰে বোজা নহৈ আমি কেনেকৈ সমাজত বৰঙণি যোগাব পাৰোঁ, তাৰ বাবে যদি এতিয়াৰ পৰাই আমি নিজক প্ৰস্তুত কৰোঁ, আমাৰ সমাজখনো পংকিলতাৰ পৰা মুক্ত হ'ব আৰু আমাৰ অসমখনেও আলোকৰ যাত্ৰা কৰিব। সেইবাবে মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম, এক দৃঢ় মনৰ অধিকাৰী হৈ লক্ষ্য আৰু কক্ষৰ পৰা আঁতৰি নগৈ নিজক সমাজত এজন সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ যি সংগ্ৰাম, সেই সংগ্ৰামখনক আমি আগুৱাই লৈ যাম। মই বিশেষ দীঘলীয়া বক্তব্য দিব নোখোজো। আমি যেতিয়াই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক লগ পাওঁ, তেওঁলোকৰ চকুত আমি অযুত সপোন দেখোঁ। জীৱনৰ প্ৰতিটো পৰ্যায়তে মেধাৰ ভিত্তিৰ এখন সমাজ নিৰ্মাণৰ বাবে আমি চেষ্টা কৰিছোঁ। যোৱা 2 বছৰত প্ৰায় 90,000 চৰকাৰী চাকৰি আমি মাত্ৰ মেধাৰ ওপৰতে আগবঢ়াবলৈ সক্ষম হৈছোঁ। সাধাৰণতে চৰকাৰী চাকৰি হোৱাৰ পিছত যিসমূহ মেধাৱী ছাত্ৰ ছাত্ৰীৰ মন ভাঙি পৰে, তেওঁলোকৰ দুখ আমি মৰ্মে মৰ্মে উপলব্ধি কৰি চৰকাৰী চাকৰি কেৱল মাত্ৰ আমি মেধাৰ ভিত্তিত দিয়াটোকে আমি আমাৰ সৰ্বোচ্চ প্ৰাপ্তি হিচাপে ধৰি লৈছোঁ। ঠিক তেনেকৈ মেডিকেলে হওক, ইঞ্জিনিয়াৰিঙে হওক, অসম লোকসেৱা আয়োগ হওক, সকলো ক্ষেত্ৰতে আমি মেধাৰ সৰ্বোত্তম প্ৰাপ্তিৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ। মোৰ লক্ষ্য হ'ল যাতে অহা 5 বছৰৰ ভিত্তিত আমি মেধাৰ ভিত্তিত এখন সমাজ আমি নিৰ্মাণ কৰিব পাৰোঁ। যেতিয়া আমাৰ সভ্যতা আৰু সংস্কৃতি মেধাৰ ওপৰত নিৰ্ভৰশীল হয়, মেধাৰ ভিত্তিত যেতিয়া আমাৰ সভ্যতা আৰু সংস্কৃতি গঢ়ি উঠে, সেইখন সমাজক কোনেও ধৰি ৰাখিব নোৱাৰে। সেইখন সমাজত জ্ঞান আৰু প্ৰজ্ঞা সদায় জ্ঞান আৰু প্ৰজ্ঞাৰ আলোকৰে সেই সমাজখন উদ্ভাসিত হৈ থাকে। সেইবাবে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমি যাতে কক্ষপথৰ পৰা আঁতৰি নাযাওঁ। উচ্চতৰ মাধ্যমিকৰ বয়সটো এনেকুৱা এটা বয়স যে এই বয়সৰ লগে লগে আমি আমাৰ জীৱনৰ যিটো প্ৰাপ্তবয়স্কতা তাকো আমি লাভ কৰোঁ। যে পিতৃ মাতৃৰ প্ৰতি কৃতজ্ঞ হৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন পথত আগুৱাই যায়, তেওঁলোকে বাধাৰ সন্মুখীন হ'ব, কিন্তু বাধাক পৰাজিত কৰিব পাৰিব। পিতৃ মাতৃৰ আশীৰ্বাদ এক অমোঘ শক্তি। পিতৃ মাতৃৰ আশীৰ্বাদত অসম্ভৱকো সম্ভৱ কৰিব পাৰি।
নহয় কৰবাত কক্ষৰ পৰা আৰু লক্ষ্যৰ পৰা আঁতৰি যায় তেওঁলোকে ভৱিষ্যতৰ দিনত অজস্ৰ কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। ফ্ৰেণ্ডশ্বিপ আৰু বন্ধুত্ব সদায় এটা পজিটিভ শব্দ, ই এটা ইতিবাচক শব্দ, কিন্তু যি বন্ধুত্ব আৰু সংগই আমাক নেতিবাচক দিশলৈ লৈ যায় তাৰ পৰা আমি আঁতৰি থাকিব লাগে।